নমস্কাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি ঘপকে মই ব্লগলৈ যাব লগা হ'ল হেয়াই ব্লগলৈ বুলি ওলাইছোঁ আইতাই আৰু মই এয়া দেখিছেনে গৈ আছোঁ এয়া বৰষুণ ইমান দিছে তথাপিও যাব লগা হ'ল এয়া আমি ৰিক্সাত উঠিছোঁ এয়া খুৰী এয়া বৌ হেয়া আইতা আমিখিনিয়ে গৈছোঁ ব্লগলৈ কিবা বিশেষ কাম এটা ওলোৱাৰ কাৰণে এয়া গৈ আছোঁ এয়া দেখিছেনে এয়া ইমান ধুনীয়া দেখিছে এইখিনি হ'ল আমাৰ ঢলা বজাৰখনৰ পৰা অকণমান আগলৈ এয়া দেখিছেনে সেয়া কংগ্ৰেছ ভৱন আৰু এফালে আছে ফৰেষ্ট অফিচ তাৰ ওচৰতে আছিলে ফৰেষ্ট অফিচ এয়া হ'ল আমাৰ ঢলা দলংখন যিখনেদি আমি সদায় যদি তিনিচুকীয়ালৈ যোৱা হয় তেতিয়াহ'লে এই দলংখন পাৰ হৈয়ে আমি যাব লাগিব আমাৰ ঢলাবাসী মানুহবোৰ আৰু এয়া দেখিছেনে আৰু এতিয়া আমি পামগৈ আপোনাৰ এইখিনি জেগা পাৰ হয় আমি ঢলা শদিয়া দলংখনলৈ যোৱা ৰাস্তাটো পাম তাৰপাছত এই তাতে দুভাগ হৈ যায় এভাগ হ'ল ঢলালৈ অহা আৰু এভাগ হ'ল শদিয়ালৈ যোৱা সেই তাতে আমাৰ ৰাস্তা দুভাগ হৈ যায়গৈ আপোনালোকক মই দেখুৱাম এতিয়া দেখিছেনে এতিয়া পামগৈ আমি সেইখিনি জেগালৈ এয়া এইখিনি আৰু অকণমান সময় আছে আগতে আমাৰ এইফালৰ পৰাই আপোনাৰ শদিয়া যাব পৰা গৈছিলে যেতিয়াৰ পৰা ইয়াত বাইপাছটো বনোৱাৰ পিছত ৰাস্তা বনাই দিয়াৰ পাছত তেতিয়াৰ পৰা এতিয়া এইফালৰ পৰা যোৱা হ'ল আমাৰ ফালটো এতিয়া বন্ধ হৈ গ'ল বন্ধ হোৱা নাই তাত দলং এখন আছে সেই দলংখন মানে কাঠৰ হয় সেইটো কাৰণে এয়া দেখিছেনে এইখিনি আমাৰ হয় ঢলা শদিয়ালৈ যোৱা ৰাস্তা এয়া দুটা ৰাস্তা হ'ল এইফালে যায় ঢলা শদিয়া দলংখনৰ ফালে আৰু এইফালে যায় ঢলালে আমাৰ টাউনলৈ আৰু এয়া দেখিছে এতিয়া আমি এইটো ৰাস্তাতে সোমাই যাম ঢলা এয়া ব্লগলৈ পালোহি আমি এয়া ব্লগত নামিছোঁ এয়া দেখিছেনে ব্লগলৈ যদি কোনোবা অহা নাই সুবিধা হ'ব আহিবলৈ আমাৰ চৈখোৱাবাসীলৈ কৈছোঁ আৰু এয়া দেখিছেনে এয়া অলপ সোমাই আহিব লাগে ইমানকণ নবনালোঁ কাৰণ বহুত বেছি দীঘল হৈ যাব সেইকাৰণে এয়া দেখিছেনে এয়া হ'ল ব্লকৰ ৰাস্তা এয়া আমি সোমাই আহিছোঁ এয়া গৈ আছোঁ আমি ভিতৰলৈ অলপ ভিতৰত আছে এইফালৰ পৰা গৈও আকৌ আমি এপাক ঘূৰিব লাগিব এইফালৰ পৰা গৈ নামি আকৌ অকণমান আগলৈ যাব লাগিব এয়া দেখিছেনে আমি গৈ আছোঁ এয়া পৰিৱেশটো অলপমান দেখাই দিছোঁ এয়া দেখিছেনে এয়া গৈ আছোঁ আমি এয়া আপোনালোকক মই অলপমান ব্লগৰ হেৰিবোৰ দেখাই দিওঁ এয়া দেখিছেনে এয়া আমাৰ চৈখোৱা ব্লগ এয়া হ'ল গ্ৰাম্য সংগঠনৰ অফিচটো আমি ইয়ালৈ আহিছিলোঁ ইয়াতে আমাৰ বিশেষ কাম এটা আছিল এয়া অসম গ্ৰামীণ এয়া দেখিছেনে আমি গৈ আছোঁ তালৈ এয়া আমাৰ কাম হৈ গ'ল আমি ইতিমধ্যে ওলাই আহিলোঁৱেই এয়া আমি ঘৰলৈ আহি থকা সময়ত কেমেৰা কৰি থকা গৰাকীয়ে কিবা এষাৰ কৈ আছিলে আমি সেয়াই শুনি উভতি চাই আছিলোঁ এতিয়া আকৌ তেখেতে কৈছে মই বোলে উঠোঁ তোমালোকে কৰা সেই বুলি মই পিছলৈ কেমেৰা ধৰিবলৈ গ'লোঁ আৰু তাই অলপ আগলৈ গৈছে মই কিবাকিবি জমনি কৰি আছিলোঁ তাহাঁতে ঘূৰি চাই গৈ আছে এয়া দেখিছেনে এয়া আমি 4গৰাকী গৈছিলোঁ এয়া তাই 3গৰাকী মই কেমেৰামেন এয়া দেখিছেনে আমি গৈ আছোঁ এতিয়া অলপ দূৰ খোজকাঢ়িব লাগে আমি খোজকাঢ়ি এয়া আমি এতিয়া ৰিক্সাত উঠি আছিলে দলংখনলৈ আৰু আমাৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক অলপ বুজিবলৈ টান হৈছে